Hello everyone. তো মই ফালে সূৰ্য পোহৰটো পৰিছে দেখি জিলিকা নাই কিজাত এইফালে ঠিক আছে এতিয়া তো গাইজ মই বৰ্তমান বহি আছোঁ এই সৰু মৰু পাৰ্ক এখনতে এনেই বহি আছোঁ আৰু আচলতে মই কেইটামান কাপোৰ প্ৰেছ কৰিব দিব আহিছিলোঁ ইমান এইফালে গাড়ী গৈ থাকে না মানে কথা ক'বলৈ ডিষ্টাৰ্ব হৈ যায় কাপোৰ প্ৰেছ কৰিব দিব আহিছিলোঁ আৰু অলপ চব্জি এয়া চব্জি বিলাহী আৰু পিঁয়াজ পাত পালোঁ লাওটো মানে একদম ইমান ভাল লাগে টেষ্টি নহয় খাবলৈ লাও হৈ আকৌ লাও এটা লৈ ল'লোঁ আচলতে মই আজি মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ ৰাতিপুৱাৰ পৰা সোনকালে কাম বন কৰি মেলি ল'ৰাৰ প্ৰেক্টিছৰ পৰা আহি সি এতিয়া গাড়ীখন ধুৱাবলৈ গৈছে তাৰপিছত আমি গৈ আছোঁ এয়াৰপৰ্ট কিয় জানেনে আজি মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালী আহি আছে অসমৰ পৰা আচলতে এতিয়া পূজাৰ বন্ধ যিহেতু দিছে ছোৱালীতো এক্সামৰ কাৰণে থৈ আহিছিলোঁ আপোনালোকে নিশ্চয় গম পাই কিজান যিবিলাকে মোৰ কণ্টিনিউ ভিডিঅ' চাই সেইবিলাকক কৈছোঁ আৰু তাইক থৈ আহিছিলোঁ তাই এতিয়া অকলে আহিব নোৱাৰে আৰু আমাৰ অলপ কাম আছে দেলহিটো অকণমান আৰু সেইটো কাৰণে এতিয়া দেউতাকো আহিছে লগত কিন্তু কিমান দিন থাকিব নাই সোধা কাৰণ যাওঁ বুলি ক'লে মোৰ মনটো বেয়া লাগিব যে তথাপিও আমাতকৈ আগত যাবগৈ কিজান তেওঁ কাৰণ ঘৰত য'জক থৈ আহিছে ওচৰতে যোৱাবাৰ বিয়াত য'ত থৈ আহিছিলোঁ দেওশালত তাত তাত বোলে এটা মেকুৰী আছে মেকুৰীৰ লগত পূৰা মস্তি কৰি আছে কিন্তু বহুত মনত পৰিছে দেই মানে বেচেৰাটো চবকে কিজান বিচাৰিছে কিজান ন সেয়া এতিয়া কাপোৰ প্ৰেছ কৰি শেষ হ'ব তাৰপিছতে ওপৰলৈ ঘৰ আৰু কেইটামান কাপোৰ আছে প্ৰেছ কৰি শেষ হ'ব তাৰপিছতে আকৌ যাওঁ ৰুমলৈ গৈ আশা লাগে আৰু ইমান গৰম এটাত বহি দিব নোৱাৰে আজি বহুত বেছি গৰম পৰিছে এতিয়া চাওকচোন ইমান ধুনীয়া জেগা এটাত বহি আছোঁ মই ধুনীয়া ন এইফালে ফোনত মানুহে কথা পাতি আছে সৰু সুৰাকৈ ইমান মৰম লগা চকীখন সেইফালে ৰাস্তাটো ইয়াত আবেলি সময়ত বহি থাকিবলৈ বেছি ভাল লাগে ঘৰৰ পৰা মানে আগবেলা ভাবিছিলোঁ ওলাই আহিম নেকি কিন্তু নামি আহিবলৈ মন নাযায় কাৰণ ইমান বেছি ৰ'দ দিছে নহয় আজি আচলতে মই পিঁয়াজ পেট কেলে লৈছোঁ জানানে হাজবেণ্ডে মাংস আনিছে ল'ৰাৰ কাৰণে পিঁয়াজ পাতটো লৈ দিলোঁ ধুনীয়াকৈ কিবা এটা বনাব আৰু সেইকাৰণে লৈ আহিছোঁ তাৰপিছতে বিলাহী নাছিলে এইবোৰ কিবি ল'লোঁ আৰু চব্জি বাকী বহুত বেছি বজাৰ নাই গৈ এতিয়া হাজবেণ্ড আহিছোঁ নহয় তেতিয়াও বজাৰ কৰোঁ এতিয়া মোৰ পইচাটো অলপ বাজেট কৰিম বুলি ভাবিছোঁ ঠিক আছে এতিয়া লাহেকৈ সি গাড়ীখন ধুই অহাৰ পিছত আমি এয়াৰপৰ্টলৈ ওলাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব অ'কে পাই গ'লোহি ৰাম গৰম মানে পানী গিলাচ খাই লওঁ এতিয়া তেওঁলৈ ফোন কৰিছোঁ মোবাইল ছুইচ অফ হৈ গ'ল আজি আচলতে 3টা বজাত আছিলে একদম মানে বাহিৰৰ পোহৰতে মোক দেখিবই পৰা নাই ন ৰ'ব এইটো চিটলৈ যাওঁ য়েছ আচলতে 3টা বজাত আছিলে ফ্লাইটখন কিন্তু 2:45 মানতে দেখোন ছুইচ অফ কৰিয়ে দিলে মোবাইল নাজানো আৰু আহি আছে এতিয়া আজি আমি 4টা আকৌ একলগ হ'ম ল'ৰা ছোৱালী হাজবেণ্ড চব ভাল লাগি গৈছে সঁচাকৈ মানে বিশেষকৈ মোৰ ল'ৰাই ইমান ফূৰ্তি পাইছে দেউতাক আহিছে বুলি গম পায় কৈছে অ' মা মোৰ প্ৰেক্টিছ কৰি ইমান গা বিষ হৈ আছে আৰু পাপা আহিছে নহয় মোক পূৰা মালিচ কৰি দিব বোলে সি মানে চবতকৈ বেছি এক্সাইটেড এতিয়া মই আপোনাক কৈছোঁ বুলি গম পালে মাথাটো গৰম হ'ব পানীখিনি খাই লওঁ দেই হেল্ল' এভৰিৱান তো মই ফালে সূৰ্য পোহৰটো পৰিছে দেখি জিলিকা নাই কিজাত এইফালে ঠিক আছে এতিয়া তো গাইজ মই বৰ্তমান বহি আছোঁ এই সৰু মৰু পাৰ্ক এখনতে এনেই বহি আছোঁ আৰু আচলতে মই কেইটামান কাপোৰ প্ৰেছ কৰিব দিব আহিছিলোঁ ইমান এইফালে গাড়ী গৈ থাকে না মানে কথা ক'বলৈ ডিষ্টাৰ্ব হৈ যায় কাপোৰ প্ৰেছ কৰিব দিব আহিছিলোঁ আৰু অলপ চব্জি এয়া চব্জি বিলাহী আৰু পিঁয়াজ পাত পালোঁ লাওটো মানে একদম ইমান ভাল লাগে টেষ্টি নহয় খাবলৈ লাও হৈ আকৌ লাও এটা লৈ ল'লোঁ আচলতে মই আজি মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ ৰাতিপুৱাৰ পৰা সোনকালে কাম বন কৰি মেলি ল'ৰাৰ প্ৰেক্টিছৰ পৰা আহি সি এতিয়া গাড়ীখন ধুৱাবলৈ গৈছে তাৰপিছত আমি গৈ আছোঁ এয়াৰপৰ্ট কিয় জানেনে আজি মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালী আহি আছে অসমৰ পৰা আচলতে এতিয়া পূজাৰ বন্ধ যিহেতু দিছে ছোৱালীতো এক্সামৰ কাৰণে থৈ আহিছিলোঁ আপোনালোকে নিশ্চয় গম পাই কিজান যিবিলাকে মোৰ কণ্টিনিউ ভিডিঅ' চাই সেইবিলাকক কৈছোঁ আৰু তাইক থৈ আহিছিলোঁ তাই এতিয়া অকলে আহিব নোৱাৰে আৰু আমাৰ অলপ কাম আছে দেলহিটো অকণমান আৰু সেইটো কাৰণে এতিয়া দেউতাকো আহিছে লগত কিন্তু কিমান দিন থাকিব নাই সোধা কাৰণ যাওঁ বুলি ক'লে মোৰ মনটো বেয়া লাগিব যে তথাপিও আমাতকৈ আগত যাবগৈ কিজান তেওঁ কাৰণ ঘৰত য'জক থৈ আহিছে ওচৰতে যোৱাবাৰ বিয়াত য'ত থৈ আহিছিলোঁ দেওশালত তাত তাত বোলে এটা মেকুৰী আছে মেকুৰীৰ লগত পূৰা মস্তি কৰি আছে কিন্তু বহুত মনত পৰিছে দেই মানে বেচেৰাটো চবকে কিজান বিচাৰিছে কিজান ন
আৰু কেইটামান কাপোৰ আছে প্ৰেছ কৰি শেষ হ'ব তাৰপিছতে আকৌ যাওঁ ৰুমলৈ গৈ আহা লাগে আৰু ইমান গৰম এটাত বহি থাকিব নোৱাৰে আজি বহুত বেছি গৰম পৰিছে চাওকচোন ইমান ধুনীয়া জেগা এটাত বহি আছোঁ মই ধুনীয়া ন এইফালে ফোনত মানুহে কথা পাতি আছে সৰু সুৰাকৈ ইমান মৰম লগা চকীখন সেইফালে ৰাস্তাটো ইয়াত আবেলি সময়ত বহি থাকিবলৈ বেছি ভাল লাগে ঘৰৰ পৰা মানে আগবেলা ভাবিছিলোঁ ওলাই আহিম নেকি কিন্তু নামি আহিবলৈ মন নাযায় কাৰণ ইমান বেছি ৰ'দ দিছে নহয় আজি আচলতে মই পিঁয়াজ পেট কেলে লৈছোঁ জানানে হাজবেণ্ডে মাংস আনিছে ল'ৰাৰ কাৰণে পিঁয়াজ পাতটো লৈ পেলাই ধুনীয়াকৈ কিবা এটা বনাব আৰু সেইকাৰণে লৈ আহিছোঁ তাৰপিছতে বিলাহী নাছিলে এইবোৰ কিবি ল'লোঁ আৰু চব্জি বাকী বহুত বেছি বজাৰ নাই এতিয়া হাজবেণ্ড আহিছিলে তেতিয়াও বজাৰ কৰোঁ এতিয়া মোৰ পইচাটো অলপ বাজেট কৰিম বুলি ভাবিছোঁ ঠিক আছে এতিয়া লাহেকৈ সি গাড়ীখন ধুই অহাৰ পিছত আমি এয়াৰপৰ্টলৈ ওলাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব অ'কে আজি মোবাইলটো ইমান বেছি গৰম হৈ গৈছে নাজানো ছিষ্টেম আপডেট আহি আছে সেইটো কাৰণে নেকি চাৰ্জ দিও ইমান বেছি গৰম হয় এতিয়া আপোনালোকৰ কথা পাতি আছোঁ এতিয়াও গৰম হৈ গৈছে ৰ'দত আছোঁ কাৰণে গৰম হৈছে নে এতিয়া কি কাৰণে নাজানো बाप बेटी को लेने जा रही हूँ माँ और बेटा ওলাইছোঁ আৰু বৰ্তমান পাবহি 6টা বজাত ফুল বগা বগা গোটেই ৰাস্তাটো বগা ফুল মইতো এয়াৰপৰ্টহে গৈ আছিলোঁ তাৰ মাজত ভাবিছোঁ আপোনালোকে মই ক'ত বহি আছোঁ মই বহি আছোঁ এটা সেয়া সৰু এখন ৰেষ্টুৰেণ্টত আচলতে আলিয়া ৰাতিপুৱাই খাই অহা আৰু ইণ্ডিগ'ত বা খাইছে নাই সদায় সেইটো কাৰণে ভাবিছোঁ আকৌ ভোক লাগিব ন তাই এয়াৰপৰ্টৰ পৰা নামিয়ে ককাইকে সেইকাৰণে মানে কৈছে বোলে মোৰো কিবা এটা ভোক লাগিছে আৰু ভণ্টিলৈও কিবা এটা লৈ লওঁ নহ'লে তাই আকৌ এতিয়া গুৰগাঁও এয়াৰপৰ্টৰ গুৰগাঁৱতে পৰে তাৰ পৰা আকৌ ইমান দূৰ যাব ভোক লাগিব নাই বেচেৰি মোৰো বোলে মোৰো ভোক লাগিছে কিবা এটা খাওঁ আৰু তাইকো কিবা এটা লৈ যাব যা লগে যাম ককাইকে ভণ্টিৰ কাৰণে চিন্তা কৰিছোঁ ভালে কথা ন কিন্তু সি গৈছে কিবা অৰ্ডাৰ দিবলৈ মই বোলো অলপ বহি দিওঁতে ইমান মূৰটো কিবা বিষাই নিচিনা লাগি আছে ৰাতি একদম নাজানো আৰু এক্সাইটেড নে কি ক'ব নোৱাৰোঁ বোধহয় ৰাতি টোপনিয়ে নাহিলে আৰু এইটো কাৰণে এটা মূৰটো অলপ বিষাই লাগিছে মই মানে বহি আছোঁ ককাইকে ভনীয়েকৰ কাৰণে কি অৰ্ডাৰ দিছে আৰু অৰ্ডাৰ দি লওক তাৰপিছতে ইয়াৰ পৰা বেছি দূৰ নহয় আৰু পামগৈ আৰু টাৰ্মিনেল 1ত যিহেতু আহিব সেইটো এয়াৰপৰ্ট বহুত বেছি নহয় দূৰ নহয় নহ'লে ইণ্টাৰনেশ্যনেল যিটো এয়াৰপৰ্ট সেইটো বহুত বেছি খোজকাঢ়িব লাগে ভিতৰে আৰু এইটো বাছ নামিয়ে আৰু অকণমান গৈয়ে বাহিৰত পায়ে যাবহি সেইটো কাৰণে আমি ইমান আমি অলপ লাহে লাহে আহোঁ বোলো সোনকালে ওলাই আহিলোঁ পুৰা টাইমত পাই যাম সেইটো কাৰণে লৈ লৈছোঁ এইটো কি অৰ্ডাৰ দিছে ককাইকে ভনীয়েকৰ কাৰণে নাজানো দেই মই মুঠতে যি লওঁ মুঠতে পে' কৰি দিম আৰু মুঠতে বনাই আছে য়েছ ককাইকে ভনীয়েকৰ কাৰণে লৈছে এয়া পিজ্জা ন উদিত তাক আকৌ দেখাবলৈ মানা কৰে নহয় দুটা লৈছোঁ এটা মই আৰু উদিতে ৰাস্তাত খাই গৈ থাকিম আৰু এটা বাপেক জীয়েকে খাব পিছফালে থৈ দিছোঁ এতিয়া খাই লওঁ প্ৰথমতে বহুত ভোক লাগিছে মোৰো আৰু উদিতে মানে গান শুনি আছে মই মানে কথা কৈ আছোঁ যেতিয়া গান শুনা ডিষ্টাৰ্ব হৈছে বোলে সেইকাৰণে থৈছোঁ দেই একেবাৰে এয়াৰপৰ্টত লগ পাম এতিয়া তো গাইজ ফাইনেলি মোৰ ছোৱালী আহি পাই গ'লি আছিলে 6টা বজাত কিন্তু বহুত সোনকালে পাই গ'লি আজি 15 মিনিটৰ আগত 15 মিনিটৰ আগত উঠিছে 15 মিনিটৰ আগত নামিছে তাই মোক ফোন কৰিছে একদম ফ্লাইটৰ পৰাই মা মই পাই গ'লোহি তাই গৈ আছোঁ আনিবলৈ মই জাষ্ট সোমাইছোঁ আৰু তো গাইজ আহি আছে বাপেক জীয়েক সেয়া এই ফাইনেলি পাই গ'ল ন হা চালেৰি কিনালে ন মোৰ গাইজ ফাইনেলি চব পাই গ'লি উইটো চুনু মুনু হাজবেণ্ড পাই গ'লি বোলে মোৰ ছোৱালী পাই গ'লি তাহলে ভিডিঅ'টো আজি ইমানটা সামৰো এতিয়া 4টাৰ ব্লগ হ'ব একদম চাই থাকিব আপোনালোকে কিন্তু আজিলৈ আহিছোঁ বাই বাই